25 মে'ত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। দিনৰ 11 বজাত ঘোষণা কৰা হ'ব ফলাফল। নমস্কাৰ, এই মুহূৰ্তত জনাইছো 2022 বৰ্ষৰ মেট্ৰিক ছাত্ৰ-ছাত্ৰীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। মে মাহত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। বহিছোৱাৰ কাম-কাজ ইতিমধ্যে সমাপ্ত হ'বলৈ গৈ আছে। তাৰ মাজতে এটা নিউজ ভাইৰাল হৈ আছে যে 25 মে'ত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। কিন্তু এই নিউজটো সঁচা নে মিছা আজি এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণিতভাৱে জনাম। গতিকে সকলো ছাত্ৰ-ছাত্ৰীয়ে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই থাকিবা। আৰু আমাৰ চেনেলটো যদি নতুনকৈ আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ নিত্য সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ। ছাত্ৰ-ছাত্ৰীসকল, মোৰ ডিছক্ৰিপশ্যনত এটা লিংক থাকিব নতুন চেনেলত তোমালোকৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নতুন নতুন ভিডিঅ'। গতিকে তোমালোকে সেই লিংকটোত ক্লিক কৰি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু আমি আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, যোৱা কেইদিন ধৰি কেইটামান পোষ্ট ভাইৰেল হৈ আছে যিটোত কোৱা হৈছে যে 25 মে'ত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। এইটো প্ৰতিদিন টাইমছ প্ৰকাশ পাইছে আৰু এটা নিউজ লাইভত প্ৰকাশ পাইছে যে 25 মে'ত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। কিন্তু এইটো সঁচা নে মিছা আজি এইটো ভিডিঅ'তে জনাম। ছাত্ৰ-ছাত্ৰীসকল, 2018 আৰু 2020 বৰ্ষত মেট্ৰিকৰ আৰু উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষাৰ ফলাফল দিয়া হৈছিল 25 মে'ত। যিহেতু সেই ভিডিঅ'টো অৰ্থাৎ সেই ফটোকেইটা এতিয়া ভাইৰেল হৈ আছে, কিয়নো এই বছৰৰ 2022 বৰ্ষৰ ফাইনেল পৰীক্ষাৰ যিটো মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বাৰ ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব সেই 25 মে'তেই দিয়া হ'ব। যাৰ বাবে 2018 আৰু 2020 বৰ্ষৰ যিটো পৰীক্ষা আছিল সেই পৰীক্ষাৰ মে মাহত ঘোষণা হোৱা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ যিকেইটা ভিডিঅ' আছিল অৰ্থাৎ নিউজ আছিল সেইকেইটা এতিয়া ভাইৰেল হৈ আছে। আৰু বহুতো ছাত্ৰ-ছাত্ৰী ভাবি আছে যে 2022 বৰ্ষতো 25 মে'ত ঘোষণা হ'ব, কিন্তু এতিয়ালৈকে ফিক্স ডেট সেৱা বৰ্ডৰ তৰফৰ পৰা জনোৱা নাই যে 25 মে'ত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষা। এইটো সম্পূৰ্ণৰূপে ভুৱা নিউজ। আৰু ছাত্ৰ-ছাত্ৰীসকল, মে মাহত ঘোষণা হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল এইটো ঘোষণা কৰিছে বৰ্ডৰ তৰফৰ পৰা। আৰু 25 মে'ত ঘোষণা হ'ব নে 15 মে'ত ঘোষণা হ'ব এইটো এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই।